সেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰ মানে অৰুণোদয় 1500 টকা হ'ব। ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিখনত যদি আপোনালোকে এতিয়ালৈকে ফৰ্মখন লাভ কৰা নাই, আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকল মানুহে নতুন কৰি যিসকলে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে, এইসকল মানুহে কিন্তু আপোনালোকে 17 ছেপ্টেম্বৰত 1250 টকা লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকেও এই ফৰ্মখন ফিল আপ কৰিব পৰা নাই, সেইসকল মানুহে আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে। আপোনালোকে যাই কিনে ভিডিঅ'টো চাব, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে নিজে ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰিব আপোনালোকে জানিব পাৰিব। নিজৰ ফৰ্মখন নিজে আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ ফৰ্মখনো আপোনালোকে আবেদন কৰি দিব পাৰিব। তো বেলেগক পইচা দিবলগীয়া প্ৰয়োজন নাই, আপোনালোকে এইখিনি কাম আপোনালোকে নিজে কৰিব পাৰিব। মই আপোনাক দেখুৱাব বিচাৰিছোঁ এই যিখন ফৰ্ম আছে, এই ফৰ্মখন কিন্তু বহুত কিন্তু এতিয়ালৈকেও পোৱা নাই। তো বহুত মোক সুধি আছিল যে আমি এই ফৰ্মখন ক'ত লাভ কৰিম, এই যিটো ফৰ্ম আছে এই ফৰ্মখন। তো যদি আপোনালোকে নতুন কৰি গাঁও সভাখনত নাম অন্তৰ্ভুক্ত কৰিছিল, অন্তৰ্ভুক্ত কৰাৰ পাছত আপোনালোকৰ নতুন তালিকা আহিছে, এই তালিকাখনত যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে, তেহে আপোনালোকে অৰুণোদয় আঁচনিৰ এই ফৰ্মখন লাভ কৰিব। তো যিসকল মানুহৰ নাম ৰিজেক্ট হৈছে, সেইসকল মানুহে নতুন কৰি কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হ'ব। ছেপ্টেম্বৰ মাহতে আপোনালোকে আৰম্ভ হ'ব। তো 17 ছেপ্টেম্বৰ পাছত আপোনালোকে এই অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে এই ফৰ্মখন ফিল আপ কৰিব পৰা নাই, সেইসকল মানুহে নিশ্চয় আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, সেইসকল সকলো মানুহে কিন্তু এইবাৰ আবেদন কৰিব পাৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰে, 4-5 বছৰৰ ভিতৰত কিন্তু অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। তো এইবাৰে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স। এই আবেদন কৰিব নোৱাৰে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হ'ব। তো যিসকল মানুহে এই আঁচনিটো আবেদন কৰিম বুলি ভাবি আছে, আপোনালোকে শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে সাজু কৰি ৰাখক এই 4-5 বিধ আপোনালোকৰ নথি পত্ৰ। প্ৰথমতে আপোনালোকৰ লাগিব ৰেচন কাৰ্ডটো, দ্বিতীয়তে আধাৰ কাৰ্ডটো লাগিব, তৃতীয়তে আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে এই ভোটাৰ কাৰ্ডটো লাগিব, চতুৰ্থতে লাগিব আপোনালোকৰ বেংক একাউণ্টটো। আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। মোবাইলতে আপোনালোকে লিংক কৰিব পাৰিব। কেনেকৈ লিংক কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে। মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিডিঅ'খন চাই নিজে আপোনালোকে লিংক কৰিব পাৰিব বা আপোনালোকে আন কোনোবাৰ লিংক কৰি দিব পাৰিব। বেলেগক পইচা দিবলগীয়া আপোনালোকৰ প্ৰয়োজন নাই। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এই ফৰ্মখনৰ লিংক মই আপোনালোকক ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।